তো হেল্ল' গাইজ, কি খবৰ? তো আজি নতুন ধামাকা ভিডিঅ' এটা লৈ আনিছোঁ। তো ইয়াৰ পৰা 40 কিলোমিটাৰমান হ'ব। তো মোৰ লগৰ কেইটানো আহি আছে। তো চেণ্টাৰলৈকে যাব লাগিব। তো লগৰকেইটাকো লগ পাম। গহপুৰৰ পৰা অলপ ভিতৰত সোমাই যাব লাগে। গহপুৰৰ পৰা 10 কিলোমিটাৰমান হ'ব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া চেণ্টাৰলৈ গৈ আছোঁ। তো মোৰ লগত আৰু এটা লগৰ গৈ আছে এইটো। তো আৰু এটা চেণ্টাৰলৈ লগ পাম বাৰু। তো ব'লক যাওঁ আৰু। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ বেৰেটি চেণ্টাৰ। তো এইখনে বেৰেটি চেণ্টাৰ। তো লগৰটো আহি পালেহি, এইজন হাই এটা কৰি দিয়া। তো লগৰজন আহি পালেহি। তো ব'লক যাওঁ। তো গাইজ ফাইনেলি আহি পাই গ'লোহি বুৰৈ অভাৰব্ৰিজ। এইখনে বুৰৈ অভাৰব্ৰিজখন। চাই লওক, আপোনালোকক এটা ক্লিপ দেখাই দিছোঁ। চাইকেল লৈ গৈ আছোঁ, আহিছে। তো ব'লক। তো গাইজ ফাইনেলি পাই গ'লোঁ ছয়দুৱা মহাবিদ্যালয়। পাই গ'লোঁ গহপুৰ টাউন। তো এইখনে হয় গহপুৰ টাউনখন, চাই লওক। পাই গ'লোঁ। তো গাইজ এইটো হ'ল গহপুৰৰ বৰপুখুৰী। চাওক, বহুত ডাঙৰ। ইয়াত বহুত ডাঙৰ মাছো আছে আৰু কাছও আছে, দেখিছে। কলাবাৰী। তো এইখন আছে কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বুলি কোৱা। তো এইটো ৰাস্তাতে 8 কিলোমিটাৰমান যাব লাগে। তো ব'লক যাওঁ। তো আজি হোলীৰ দিন, সিহঁতি ফাকুৱা আনিবলৈ ধৰিছে। তো গাইজ চাওক, বাটতে মোক ঘূৰি পেলাব, বেয়াকৈ ঘূৰিলে। চাইছে মোৰ অৱস্থা কি কৰি দিলে। তো লগৰকেইটাক ঘূৰিব নাপালে, মোকে ওচৰতে পালে। তো মোকে ঘূৰি দিলে, চাওক অৱস্থা কি কৰি দিলে, দেখিছে। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ ধন্তিদৌল। তো গেটখন ইফালে আছে, ইফালে সোমাব লাগিব। তো বহুত দূৰ, সঁচাকৈ কৈছোঁ বহুত দূৰ। জীৱনৰ প্ৰথমবাৰ ধন্তিদৌল আহিলোঁ। এয়া আৰু এটা দল, ফাকুৱা দল। যিহেতু মুখৰ অৱস্থা বহুত বেয়া কৰি পঠিয়াইছে বাটত, আৰু ইমানখিনি ঘূৰিবলৈ মন নাই। এয়াই হ'ল ধন্তিদৌল। পাৰে এই গুটি আছে বে, নঘৰিব। তো আহি পাই গ'লোঁ ধন্তিদৌল, ব'লক। এয়াই হয়, বহুত ধুনীয়া জেগাটো। তো ফাইনেলি আহি পাই গ'লোঁ ধন্তিদৌল। মুখৰ অৱস্থাটো এয়া, বাটত চব ঘঁহি মেলি কি কৰি দিলে। তো আহি পাই গ'লোঁ, এই আছে তাত ধন্তিদৌল। তো আহি বহুত ভাল লাগিলে।
তো গাইছ এইটো হ'ল ধণ্টি দলৰ ওপৰ অংশটো যোনটো 1950 চনৰ ভূমিকম্পৰ ওপৰৰ পৰা সৰি পৰিছিলে। এইটোৱে হ'ল ধণ্টি দলৰ মেইন মাজ অংশটো। তো এনেতো ধণ্টি দলৰ ওখ থাকে ওপৰত হয়। যেতিয়া 1950 চনত ভূমিকম্প হৈছিলে তো ইয়াৰ ওপৰ অংশটো ভাঙি পেলাই সেই তাত পৰিছিলে। মই আপোনালোকক দেখাইছোঁ। তো এইটোৱে হ'ল মাছ অংশটো চাওক। তো গাইছ ধণ্টি দলটো মই কেনেকৈ সৃষ্টি হ'ল মই এইটো কৈ আছোঁ। ধণ্টি নামৰ মানে এজন ৰজা আছিলে। তো সেই ৰজাজনে উৰ্বশী নামৰ এজনী মানে ছোৱালীক ভাল পাইছিলে। তো পলাই আনি পেলাই ইয়াত থৈছিলে এইটো। তাৰপৰাই ধণ্টি দল বুলি নামটো হ'ল। তাৰপৰা তেওঁ ধণ্টি দল বহুত শিৱৰ ভক্ত আছিলে। তো ইয়াত শিৱ মন্দিৰ এটা আছিলে। আগতে পূজা হৈছিলে। তো এতিয়া নহয় পূজা, আগতে হৈছিলে। হ'লেও মন্দিৰ মই পিছত দেখাম। তো ধণ্টি দলৰ পুখুৰীটো যোনটো মানে ধণ্টি দলৰ বৰপুখুৰী, তো এইটোহে বৰপুখুৰীটো। ডাঙৰ আছিলে, এতিয়া অলপ সৰু হৈ গ'ল। তো এইটোৱে হয় চাওক, এইটোহে বৰপুখুৰীটো। তো এতিয়া পানী বৰ্তমান নাই, পানীটো শুকাই গ'ল। তো এইটোৱে বৰপুখুৰীটো। অকণমান পানী অলপ আছে, এতিয়া ইমানো বেছি নাই। চাওক জেগাটো বহুত বহল, জেগাকণ বহুত ধুনীয়া। তো এইটোৱে হ'ল শিৱ মন্দিৰটো। মই আপোনাক কৈছিলোঁ ধণ্টি ৰজা বহুত শিৱ ভক্ত আছিলে। তো ইয়াতেই তেওঁ পূজা পাতল কৰিছিলে। তো এইটোৱে হয় মন্দিৰটো চাওক। তো এইটোৱে হয় মন্দিৰৰ ভিতৰৰ অংশটো। তো ইয়াত অলপ ৰাজহাঁহ চৰি আছে। এয়া চাওক ৰাজহাঁহ চৰি আছে ইয়াতে। তো গাইছ ভিডিঅ'টো ইমানেই। এতিয়া আৰু ধণ্টি দলক বাই বাই কৰি পেলাই ঘৰলৈ যাওঁ। তো ভিডিঅ'টো চাওক, যদি ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰিয়ে দিব আৰু। তো বাই বাই।